পৰ্বতজৰা সমষ্টিত আহিছোঁ। আহি পেলাই আমাৰ নিৰ্বাচনী ৰণদংকা আমি বজালোঁ। তো ইয়াতে আমি ৰাইজৰ সহযোগিতা পূৰ্ণভাৱে সহযোগিতা পাইছোঁ। আৰু আমাক ৰাইজে এটা স্পষ্ট আজি এই মিটিংখনত এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে আমাৰ এইবাৰ পৰ্বতজৰা সমষ্টিত আমাৰ UPPL আৰু BPF কেন্দ্ৰিতক পৰাভূত কৰি আমাৰ তৃণমূল কংগ্ৰেছক ৰাইজে আঁকোৱালি ল'ব, এই কথাটো আজিৰ এইখন সভা স্পষ্ট কৰি দিছে। এনেকুৱা ধৰণৰ চাওক, আমাৰ তৃণমূল কংগ্ৰেছে আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য, আমাৰ হাইকমাণ্ডৰ মমতা বন্দ্যোপাধ্যায় ডাঙৰীয়ানীৰ নিৰ্দেশ এটাই যে আমাৰ উন্নয়নৰ মাজেৰে আমি কোনোবা কেন্দ্ৰীয়ক পৰাভূত কৰিব লাগিব। আমাৰ দলৰ এটাই শ্লোগান যে আমি উন্নয়ন কৰিম, ৰাইজৰ স্বাৰ্থৰ হকে আমি মাত মাতিম আৰু ৰাইজৰ লগত আমি সদায় আছোঁ। ইয়াতে মুনমুন ব্ৰহ্ম কওক বা UPPLৰ কোনোবা নেতাৰ কথা কওক, আমাৰ কাৰণে এইবিলাক কোনো ফেক্টৰ নহয়। এইবাৰ আমাৰ পৰ্বতজৰা সমষ্টিত ৰাইজে যে আমাক স্পষ্টভাৱে আজিৰ এইখন সভাই জনাই দিছে যে আমাৰ মদিন কুমাৰ ব্যামো ডাঙৰীয়া যে জয়ী হ'ব, বিপুল ভোটত যে জয়ী হ'ব, এই কথাটো স্পষ্ট হৈ গৈছে আজিৰ এইখন সভা। আপোনালোকে এই কথাটো পৰ্বতজৰাবাসী ৰাইজে স্পষ্টভাৱে জানে যে UPPLৰ প্ৰমোদ বৰ ডাঙৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু। গতিকে হিমন্ত বিশ্ব শৰ্মা আপোনালোকে জানে যে দিনত 90% মিছা কথা নকলে তেওঁৰ ৰাজনীতি নহয়। গতিকে এইবিলাক কথা, প্ৰমোদ বৰৰ কথা একদম ভিত্তিহীন, প্ৰমোদ বৰৰ কথা একদম ভেলুলেছ। প্ৰমোদ বৰাক মানে মানুহে এইবাৰ ৰাইজে BTC-বাসী ৰাইজে যে এইবাৰ প্ৰমোদ বৰা ডাঙৰীয়াক BTCৰ পৰা বিদায় দিব, এই কথাটো স্পষ্ট। পৰ্বতজৰা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ আছিল তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা। আমাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে, তেখেতৰ হৈ আমি নিৰ্বাচনী প্ৰচাৰত আহিছিলোঁ। আজি আমাৰ যি সভাখন আপোনালোকে দেখাই পালে, ৰাইজে বিপুল সঁহাৰি দিছে। ইয়াৰ পৰা আমি বুজিব পাৰিছোঁ যে BTCত পৰিৱৰ্তন বিচাৰি আছে। কাৰণ হাগ্ৰামা চৰকাৰো চাইছে, আমাৰ প্ৰমোদ বড়ো চাহেবৰো চাইছে। সেইকাৰণে মানুহে বিকল্প হিচাপে আমাৰ এই সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ দলটো মানুহে বিচাৰিছে বা আঁকোৱালি আহিছে, লৈছে আমাক। আৰু ইয়াৰ পৰা আমি আশাবাদী যে আমি নিশ্চয় BTCত চৰকাৰ কৰিব নোৱাৰিলেও আমি ভালে সংখ্যক আমি সিট জিকিব পাৰিম। ৰাইজক এটা কথাই ক'ম, কাৰণ BTC হোৱাৰ পিছৰ পৰা আপোনালোকে পৰিৱৰ্তনৰ শ্লোগান শুনি শুনি আপোনালোকে হতাশা হৈছে। কি পালে? আজি BTCত যি আজি এক্সট্ৰা সিহঁতৰ এটা পৰিষদ, ইমান ফাণ্ড অহাৰ পিছত আজি BTCত সেই আগৰ নিচিনাই আছে। আমি পৰিৱৰ্তন একো পোৱা নাই। নিবনুৱাৰ ক্ষেত্ৰতে হওক, ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতে হওক, আমি একো পৰিৱৰ্তন পোৱা নাই। আৰু জনসাধাৰণে সেইটো বিচাৰিছে, নিশ্চয় মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ হাতখন মজবুত কৰিলে নিশ্চয় BTCত পৰিৱৰ্তন দেখা পাব, আৰু নিশ্চয় আমি পৰিৱৰ্তন দেখুৱাই দিম। হৈছে যে ৰাইজে আমাক BPF আৰু UPPL আৰু BJP সিহঁতৰ বিকল্প বিচাৰি আছে। মানুহৰ হতাশা হৈ আছে। আজি মূল্যবৃদ্ধি কওক, নিবনুৱা সমস্যাই কওক, আজি যি সাম্প্ৰদায়িক যি মানুহৰ মাজত যি মিলাপ্ৰীতি, BTC হোৱাৰ পিছত যি মিলাপ্ৰীতি আছিল, সেই মিলাপ্ৰীতিও আজিৰ মানুহৰ মাজত এটা ফাট মেলিছে যেন পাইছোঁ। আৰু সেই মমতা বেনাৰ্জী যে সকলো সম্প্ৰদায়ক লৈ একেলগে চলাৰ কাৰণে যি আইডিঅলজি আমাৰ মমতা বেনাৰ্জীৰ, সেই আইডিঅলজিক এই কোকৰাঝাৰবাসী মানুহে বা BTC-বাসী মানুহে বিচাৰি আছে। 19খন আসন দিয়া হৈছে। নিশ্চয় আমি 50% আশা কৰিছোঁ জিকিম। আর কি জনাম, আজি মই ইয়াত মোৰ পৰ্বতজৰা অঞ্চলৰ জালাবিলা BCDC অন্তৰ্গত থকা ৰাইজৰ আগত বা ৰাইজে যে মোক সহায় কৰিছে বা মতামত দিছে, সেইটোৱেই মই আজি আপোনালোকৰ আগত বা ৰাইজৰ আগত মানে বহুত আনন্দিত হৈছোঁ। আৰু মই এইটোৱেই ক'ব বিচাৰোঁ যে মই এজন পৰ্বতজৰা একদম পৰ্বতজৰা সমষ্টিৰ কেণ্ডিডেট হৈ মানে এটা ৰাজ্যৰ বা পৰ্বতজৰা অঞ্চলৰ কিবা এটা উন্নতি কৰিব পাৰিম বুলি মই আশা কৰিছোঁ। ৰাইজে যদি আমাক ভোট দি জয়যুক্ত যদি কৰে, মই আগত এনে এটা কথা কৈছিলোঁ, কেইটামান পইণ্ট, যেনিবা মই
আমাৰ ইয়াত অকল আমাৰ ইয়াত নহয় মানে আমাৰ বিটিচি অঞ্চলত লেণ্ড প্ৰব্লেম আছে আৰু এৰিয়া ডেভেলপমেণ্ট আছে আৰু ইকনমিক্স বা ফাইনেন্স প্ৰব্লেম আছে এইবিলাক মই যদি ৰাইজে মোক এই নিৰ্বাচনত যদি ভোট দি যদি জয়যুক্ত যদি কৰে মই ৰাইজৰ কাৰণে উন্নতি কৰিম বুলি মই এইটো মেছেজ কৰিছোঁ আৰু কি